ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আপোনালোকলৈ আজি কেইটামান প্ৰশ্ন কৰিম। আজি বেলেগ টপিক নবনাওঁ, আপোনালোকলৈ কেইটামান প্ৰশ্ন কৰিম। প্ৰশ্নকেইটাৰ উত্তৰ চাওকচোন, আপোনালোকে পাৰেনে দিবলৈ চেষ্টা কৰক। প্ৰশ্নটো আপোনালোকলৈ, কোন দুখন মহাসাগৰ পানী কেতিয়াও একেলগে মিল নাখায়? দুখন মহাসাগৰ আছে, একেলগে লগো লাগিছে, কিন্তু তেওঁলোকৰ পানীৰ যিটো ৰং হয় সেইটো কেতিয়াও মিক্স হৈ নাযায়, ছেপাৰেটে হৈ থাকে। কওকচোন সেই মহাসাগৰ দুখনৰ নাম কি? 2 নম্বৰ প্ৰশ্ন, এই পৃথিৱীলৈ মুৰ্গী আগে আহিছিল নে কণীটো আগে আহিছিল? এই ধৰি ল'ব পাৰে মুৰ্গী নহয়, হাঁহে ধৰক। কোনটো আগে আহিছিলে? বিজ্ঞান ভিত্তিক প্ৰশ্নটো উত্তৰ দিবলৈ চেষ্টা কৰিব। ধেমালিতে আমি যিকোনো ক'ব পাৰোঁ, মুৰ্গী আগে আহিছিল নে কণীটো আগে আহিছিল। 3 নম্বৰ প্ৰশ্ন, ভাৰত মহাসাগৰৰ তলত এখন পৰ্বত থকা বুলি গম পোৱা যায়। শুনা যায় যে ভাৰত মহাসাগৰৰ তলিত, মানে সাগৰৰ তলিত এখন পৰ্বত আছে। সেই পৰ্বতখনৰ নাম কি? প্ৰশ্ন। যেতিয়া আমি পৃথিৱীৰ মেপখন চাওঁ, ৱৰ্ল্ড মেপখন চাওঁ, তেতিয়া আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ দূৰত্ব বহুত দেখা যায়। মানে ধৰক পশ্চিম ফালে আমেৰিকা আৰু একেবাৰে পূবৰ ফালে ৰাছিয়া। কিন্তু বাস্তৱ ক্ষেত্ৰত ৰিয়েলত একচুৱেলি ৰাছিয়াৰ পৰা আমেৰিকাৰ মাজৰ দূৰত্ব কিমান? চাওকচোন, পাৰেনে? চেষ্টা কৰক। ৰাছিয়াৰ পৰা আমেৰিকাৰ দূৰত্ব কিমান কিলোমিটাৰ? এইবাৰৰ প্ৰশ্নটো, আমি আকাশখন, এই ওপৰত থকা এই আকাশখন নীলা কিয় দেখোঁ? কিন্তু আমিতো জানো যে আকাশখন একচুৱেলি একো নাই, খালী সম্পূৰ্ণৰূপে। আমি যিমানে গৈ থাকিব ইচ্ছা কৰোঁ সিমানে গৈ থাকিব পাৰোঁ, কিন্তু আকাশখন আমি নীলা কিয় দেখোঁ? চৰাইবিলাকে উৰিব পাৰে, মেক্সিমাম চৰাই উৰিব পাৰে, জানেই। হয়তো তাৰে মাজত আছে তেনেকুৱা চৰাই যিয়ে উৰিব নোৱাৰে বাৰু। এতিয়া আমাৰ প্ৰশ্নটো যে কোনটো চৰাই সেই উৰি গৈ থাকোঁতেই কণী পাৰি দিয়ে? যেতিয়া উৰি গৈ থাকে কণী পাৰি দিয়ে, সেই চৰাইটোৰ নামটো কি? আমাক সেইটো ক'ব লাগে। এইবাৰ আছোঁ মই দেখিছে, মই নেশ্যনেল হাইৱেৰ ওপৰত আছোঁ। মোৰ প্ৰশ্নটো নেশ্যনেল হাইৱেক লৈ, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম মানে দীঘল নেশ্যনেল হাইৱেটোৰ নাম কি? ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? আৰু এইটো ক'ৰ পৰা ক'লৈ আছে? চেষ্টা কৰক। প্ৰশ্নটো আকাশলৈ কৰোঁ। খুব সুন্দৰ প্ৰশ্ন। আমাৰ পৃথিৱীৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? চাওক, চেষ্টা কৰক। পৃথিৱীৰ একেবাৰে ওচৰত থকা নক্ষত্ৰ, গ্ৰহকেইটাৰ কথা সোধা নাই, নক্ষত্ৰটো সুধিছোঁ। এই আকাশত একেবাৰে পৃথিৱীৰ গ্ৰহটোৰ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? চেষ্টা কৰক।